বুধেশক এইটো ৰাস্তাতে লগ পাম কিজানি তালৈকে ৰখি থাকো আজি কিবা এটা কৰি হলো জুলি খবৰটো ল'ব লাগিব একো খা খবৰে পোৱা নাই আজি ইমান দেৰি কৈছে নে বুধেছে এনেহলে এইটো ৰাস্তাতে তাক লগ পায়ে থাকো আজি অথনিৰ পৰা বহি আছো এবাৰো লগ পোৱা নাই নাই চাগে আজি নাহিবলৈও আছে হ'লেও অলপ টাইম মই বহো কিজানি তাক লগ পাই যাওঁ নেকি অ এইটো দেখোন ককাইদেউ কি হ'ল ইয়াত বহি মনটো মাৰি আছে দেখোন যাওঁচোন ওচৰলে নবৈ চাগে পতেচাই নবৈ চাগে সেই ঘৰৰ পৰা উলিয়াই দিলে নেকি তাও ঠিকনা নাই পাই ককাইদেউনো কিহে পাইছিলে বাৰু হেৰি ইমান ধুনীয়া তিনিজনী ছোৱালী আছিলে আকৌনো বিয়া পাতিবলৈ কিহে পাইছিলে বাৰু অ ককাইদেউ ককাইদেউ অ কি হ'ল ককাইদেউ মনটো মাৰি যে ইয়াত বহি আছে কি হ'ল ঘৰত কাজিয়া হ'ল নেকি নাই নাই বুধিছ ঘৰত একো হোৱা নাই মানে মই তোমাৰ কাৰণে ৰখি আছো বোলো এইটো ৰাস্তাতে তোমাক লগ পাম কিজানি বহুত টাইম পৰা ৰখি আছো নহয় অ মোৰ লগত মানে কিবা কাম আছিলে কাম এটা আছিলে বুধিছ মোৰ মানে আজি কেইবাদিনো হ'ল মোবাইলত পইচা নাই তোমাৰ যদি মোবাইলত পইচা আছে সেই দিয়াচোন মোবাইলটো মোৰ মানে আৰ্জেণ্ট কল এটা কৰিবলৈ আছে তুমি চাগৈ ভাবিছা হেৰি নবৌ মোবাইলটো আছেই দেখোন সেই তেওঁৰ মোবাইলটো হেৰি কিবা কাটিলে বোলে কালি এতিয়া পইচা ভৰাবলৈ যাবই পৰা নাই নহয় গম পাইছা নাই বেয়া পোৱা যদি নালাগে বাৰু এই ককাইদেউ কাইলৈনো ইমান আৰ্জেণ্ট ফোন কৰিবলৈ কাৰণে যে কিবা বুদ্ধেশৰ পৰা মোবাইল ল'ব লগা হ'ল নাই নাই ককাইদেউ কিয়নো ভাবিম বাৰু এইটো লওক এই নহয় ককাইদেউ ইমান আৰ্জেণ্ট কাইলৈ ফোন কৰিনো জুলিলে ল'ম বুলি ভাবিছো তাই খবৰ এটা পোৱা নাই তাই গৰ্ভৱতী যে মনে মনে মানে জলিলৈ ফোন কৰিবলৈ বুদ্ধেশৰ পৰা মোবাইল আছে এইটো কথাটো মই ক'ব লাগিব পতেচাই নবক নক'লে কেনেকৈ হ'ব ক'ব লাগিব মই যাওঁৱেই মই এইটো কথা ক'ব লাগিব পাই নহ'লে মোৰ ভাত হজম নহ'ব পাই হয় নি তাৰমানে আপুনি হেৰি ককা হ'ব বৰ ভাল খবৰ দেই মিঠাই কিন্তু খুৱাব আকৌ হ'ব দিয়া কিয়নো নোখুৱাম বাৰু আগত খবৰটো লৈ লওঁচোন মই ভালদৰে জানো পতিছে নাইব পৰা আকৌ আপুনি সেই ছোৱালীকেইজনীক খবৰ ল'ব পাৰিবও লাগিব নহয় কিবা কৈছা নেকি বুধিছ নাই নাই ককাইদেউ আপুনি জলিলৈ ফোনটো লগাই লওক বাৰু হেল্ল' 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 ৰাকেশ মই বাবাই কৈ আছো ভালে আছানে অ বাবা ভালে আছো দিয়ক এইটো আকৌ কাৰ নম্বৰ পৰা ফোন কৰিলে আপোনাৰ নিজৰ মোবাইলটো কি হ'ল আৰু ইমান দিন যে আপুনি খবৰ এটা লোৱা নাই গম পাইছা ৰাকেশ হেৰি মোবাইলটো মানে পইচা ভৰাবলৈ যাব পৰা নাই অ সেইটো কাৰণে ফোন এটা কৰিব পৰা নাই অ জুলিয়ে কেতিয়াবা কেতিয়াবা লগাই থাকে কিন্তু মোবাইলটো চুইচ অফ বুলি কয় অ হেৰি নহয় এই জুলি ভালে আছেনে আৰু ঘৰত সকলোৰে ভালনে বাবা হেৰি নহয় আমাৰ কণমানি এজনী হ'ল কি কি কণমানি এজনী হ'ল অ বাবা আজি হেৰি 4 দিনে হ'ল এতিয়া জুলি ভালে আছে ছোৱালীজনী ভালে আছে বুধিছ শুনিলা মোৰ নাতিনী এজনী হ'ল এই নহয় বাবা হেৰি জুলিৰ লগত পাতক ৰ'ব অ দিয়াচোন দিয়া বহুত দিন হ'ল তাই মাতটোৱে শুনা নাই অ জুলি জুলি কি খবৰ ভালে আছনে বাবা ভালে আছো তোমাৰ কোৱাচোন ভালে আছো যোৱা এতিয়া কথা এটা ক'লে আমাৰ মাজলৈ কণমানি এজনী আহিলে বোলে হয়নে বাবা কণমানি এজনী আহিলে বাবা জুলি মাজনী তই মোক বেয়া নাপাবি খবৰ এটা ল'বলৈও যাব নাপালো বাবা মই
মাহীমাই সেইদিনাখন মোবাইলটো লোৱাৰ পৰা চাগে আজিহে তোমাক মোবাইলটো দিছে, নহ'লে তুমি মোক ফোন এটা কৰি খবৰ এটা ল'লা হয়। নাই নাই জুলি, এইটোৱে মই বেলেগ নাম্বাৰৰ পৰাই ফোন কৰিছোঁ তোলৈ। হেৰি আমাৰ গাঁৱৰ যে বুধেশ্বৰ, এই বুধেশ্বৰৰ পৰাহে ফোনটো লগাইছোঁ তোলৈ। তাৰমানে এতিয়ালৈকে মাহীমাই তোমাক মোবাইলটোকে দিয়া নাই ন? সেইবোৰ বাদ দেচোন, কণমানিজনী ভাল হৈ আছেনে? বাবা ভালে আছে। ৰুলি ভাল হৈ আছে নহয়? আৰু পলি খবৰ পাওঁনে? বাবা চব ভালে আছে। হ'ব দে জুলি, ৰাখিছোঁ দে। বুধেশ্বৰ বোলে বেলেগ কাম এটা আছে, দেৰিও হৈছে। ঠিক আছে হ'ব বাবা। নহয় বাবা, বাবা মনটো বৰ বেয়া চাগে গম পাইছে ৰুলি। এতিয়া বেলেগ মোবাইলৰ পৰা ফোন কৰিছে। হ'ব বাবাৰ কাৰণে এইটো কান্দিব নালাগে গম পাইছ? ইমানো দম নাই নে নিজৰ মোবাইলটো নিজৰ মাইকীজনীৰ পৰা ল'বলৈ? এতিয়া যে বেলেগৰ মোবাইলৰ পৰা ছোৱালী খবৰ ল'ব লগা হৈছে, দম নাই? ৰুলি, তোৰ মানে মুখখন যি হকে হয় তাকে কৈ দিওঁ নে? জানই দেখোন মাহীমাৰ কথা। ইমান দম নাই ইমান দম নাই। মাহীমাৰ ওপৰত কথাই ক'ব নোৱাৰে। এতিয়া চাগে মনে মনেহে আহি কথা পাতিছে। মাহীমাই যদি কেনেবাকে গম পায় হ'ল আৰু। মুখখন ফালিটো কথা ক'ব নোৱাৰে, ধমকি এচাতটো দিব নোৱাৰে। ভয়ত একেবাৰে পেপোৱা লাগি থাকে। ৰুলি, তই বাবাক যিমান দেখিব নোৱাৰো সিমান বেয়া নহয় গম পাইছ? এতিয়া বেলেগৰ মোবাইলৰ পৰা হ'লেও ফোন কৰি খবৰটো লৈছে নহয়। মই বাবাক বেয়া নাপাওঁ, কিন্তু খং উঠে কিছুমান কথা গম পাইছ? মোৰ সহ্য নহয়, তহঁতি পাৰ আকৌ সহ্য কৰি থাকিবলৈ। কিছুমান কথাত মাত মাতিব লাগে, ইমানে একেবাৰে পেপোৱা লাগি থাকিব লাগে নে ভয়তে? মাহীমাইহে তেতিয়া মোবাইল নল'লে, আজিলৈকে মোবাইলটো ল'ব পৰা নাই। এতিয়া বেলেগৰ পৰা ফোন কৰিছে। সময়ত যদি কিছুমান কথাত মুখে মাত দিলে হয় নহয়, আজি এইটো অৱস্থা নহ'লে হয়। চাই থাকিবি বাবা আগলৈ কেনেকুৱা অৱস্থা হ'ব। মাকে পুতেকে জ্বলাই কলাই মাৰিব। তেনেকৈনো কিয় কওঁ? জুলিবা, মই সাও দিয়া নাই গম পাইছ? অভিশাপো দিয়া নাই। কিন্তু যি দেখিছো মই তাকেহে কৈছো। চাই থাকিবিচোন বাৰু আগলৈ কি অৱস্থা হয়। বাবা মনটো বৰ বেয়া হৈ আছে, কথা পাতোতে লাগিছে নহয়। হ'ব দিয়া জুলি, এতিয়া আৰু সেইবিলাক কথা ভাবি মন মাৰি থাকিব নালাগে। হ'ব দিয়া, নাকান্দিবা আৰু এতিয়া। অথনিৰ পৰা ঘৰত নাই, ক'তনো মৰিবলৈ গ'ল জানো? পাতিছে নব, কিনো হেল হয়, গৰু ছাগলী হেল নাই, গোটেইখন যে ফুৰি ফুৰি বিচাৰি ফুৰিছে। লগনী, বহুত দিনৰ মূৰত দেই, তুমি যে একেবাৰে আমাৰ ঘৰলৈ আহিবলৈ পাহৰিলা, কি হ'ল? বেয়া পালানি? নাই নাই নব, কিয়নো বেয়া পাম বাৰু, বেলেগ কামত বহুত ব্যস্ত থাকো। হয় দিয়া, তোমালোক কাম কৰা মানুহ যে। হেৰি নহয় নব, কিনো বিচাৰি ফুৰিছিলে নকলে যে? গৰু ছাগলী হেল মানে নে কি? গৰু ছাগলী নহয় মানুহ হেয়ালে। চোৱাচোন চোৱা, হেৰি এখেত যোৱা কিমান টাইম হ'ল, ক'তনো গৈ কি কৰি আছেগে জানো? ঘৰলৈ আহিবলৈ গম নাপাই গম পাইছা? তুমি সেই ৰাস্তা পদূলি ক'ৰবাত দেখিছিলা নি? নব হেৰি ককাইদেউক দেখিছিলো নহয়। বলক ভিতৰলৈ বলক, বহুত কথা আছে, খবৰ লাগিব। মইতো আৰু আপোনাৰ পৰা একো কথা নুলুকাওৱে। আপোনাৰ ভালৰ কাৰণে কিমান চিন্তা কৰোঁ মই। কি হ'ল লগনী, বহুত কথা আছে মানে? ভয় লাগি গৈছে আকৌ। মই জানো নহয় তুমি মোৰ বেয়াটো এনেও চিন্তা নকৰা। কি হ'ল কোৱাচোন? পাতিছে নব, ইয়াতে কমনে? বেলেগে যদি শুনি পায়? বলক ভিতৰলৈ বলক, ভিতৰতে কমগৈ। বোলাচোন ব'লা, ভয় লাগিছে পাই। আহা জল্দি আহা।